এই প্ৰিণ্টে দেখাই দিছে এইটো ৰঙলাও বেয়া এইটো বেয়াটোকে উঠাইছা তাকে কি চিঙি আছা তুমি জলকীয়া চিঙি আছে এইটো আচলতে কোমোৰা মাটিত কোমোৰা খেতি কৰিব পাৰি এই বিষয়ে মই ফেচবুকত পঢ়িবলৈ পাই মই প্ৰথমবাৰৰ কাৰণে কৰিছোঁ এইটো মোৰ চিৰালৰ খেতি মই বৰ বিশেষ দিয়া নাছিলোঁ হ'লেও 30 জোপামান চিৰাল হয় মোৰ ফেভৰেট ভেজিটেবল হয় এইটো আৰু আমাক এনেকুৱা এটা দি পঠাইছে হে ফ্ৰেণ্ডছ আপোনালোক সকলোকে আমাৰ এই চেনেললৈ স্বাগতম জনাইছোঁ আৰু এইটো বহুত বৰ ডায়লগ হৈ গৈছে হ'লেও আজি আমি আপোনালোকক এইটো কাৰণে দেখাব লৈছোঁ ভিডিঅ'টো কাৰণ আজি আহিছিলোঁ আমি মুক্তাদাৰ ঘৰলৈ নহয় আচলতে মুক্তাদাৰ য'ত খেতি কৰিছে ইমানেই ধুনীয়া এৰিয়াটো হয় মই এনেকৈ দেখাই গৈছোঁ মই য'ত ৰখি আছোঁ তাৰ পিছফালে মানে লুইটৰ পাৰত আছোঁ কিন্তু মই ৰখি থকা জেগাখিনি আপোনালোকক দেখাই দিছোঁ ইয়াতে 1400 মানে বিভিন্ন ধৰণৰ জলকীয়া আছে আৰু জলকীয়া লৈ যাবলৈ কৈছে আৰু ইণ্টাৰেষ্টিং কথাটো এইটো হৈছে আজি ফাৰ্ষ্ট টাইম আহিছিলোঁ আৰু আমি কি বুলি কয় বৌয়ে মোক তাকে কৈছে যে জলকীয়া আকৌ ফালে কি আছিলে কেৰেলা এইবিলাকহে লৈ যোৱা হ'ব বোলে টেঙা জ্বলা তিতা চব এইবোৰ লৈ যোৱা হ'ব কিন্তু আছে মিঠা আছে মিঠা ৰঙালাও আছে তো মই ৰঙালাওখিনিও দেখাই দিওঁ আপোনালোকক আৰু মোৰতো বহুত এইটো ফেভৰেট ভেজিটেবল হয় প্ৰিণ্টে দেখাই দিছে এইটো ৰঙালাও বেয়া এইটো বেয়াটোকে উঠাইছা হ'লেও আৰু ভাল ভাল ৰঙালাও আছে মই দেখাম 5 বিঘা ৰঙালাও কৰিছে কিমান এটা ডাঙৰ আচ্ছা ৰঙালাওটোতো আছে আৰু ইয়াৰ মাজতে একদম বিভিন্ন ধৰণৰ খেতি কৰা হৈছে কেৰেলা এইটো হৈছে চিৰাল এইটো হৈছে চিৰাল ৰঙালাও আছে আকৌ ফালে সেইফালে আছিলে কোনফালে আছিলে বিলাহী আছে আকৌ কেৰেলা আছে তাৰপিছত মই এবাৰ দাদাকো দেখাই দিওঁ সেয়া দাদা এয়া হৈছে মুক্তাদা আৰু দাদাই কালি আমাক গৈ পেলাই মাতি আহিছিলে সেইকাৰণে আজি আমি দেৰিয়ে নকৰিলোঁ আৰু আহিবলৈ কাৰণে চাবলৈ ন ৰুমা আৰু ৰিণ্টু আজি আমাৰ সোৱণশিৰি জৈৱিক কৃষি ফাৰ্মলৈ আহিল অত্যন্ত সুখ অনুভৱ কৰিছোঁ অন্তৰত আৰু দুয়োকে আমি ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ থেংক ইউ আৰু এটা কথা স্পষ্ট যে আমাৰ অসমীয়া ছোৱালী গাঁৱে ভূঞে চহৰে নগৰে সকলোতে সমভাৱে যে চলি যাব পাৰে তাৰ এটা নিদৰ্শন আমাৰ ৰুমা থেংক ইউ ঠিক আছে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আমাৰ ফালৰ পৰাও দাদালৈ শুভেচ্ছা জনালোঁ লগতে সকলোকে জনাইছোঁ আমাৰ ভিডিঅ'টোৰ তৰফৰ পৰা তাৰপিছতে মই ফালে আৰু অকণমান দেখাম বহুতো আছে অলপমান আগবাঢ়ি যাওঁ এনেই আৰু সেয়া আঁতৰত আছে বৈ কিন্তু ভিডিঅ'ত আহিবলৈ বিচৰা নাইকিয়া সেইকাৰণে মোক কৈ আছে নালাগে বুলি পেলাই মই এইখিনিতে মুক্তাদাৰ কথা ক'ব বিচাৰোঁ যে দাদাক আচলতে আমি চিনি পাওঁ ধেমাজি বাৰ যোগেদি মানে টুলবাৰ পৰা আৰু তেওঁক এদিন লগ পাই গম পালোঁ যে তেওঁ বহুত খোলা মনৰ আচলতে তেওঁক যেনেকুৱা পালোঁ বহুত ঠিক একে ধৰণৰে মানে খুব কম সময়ত আপোন কৰিব পৰা বিধৰ এওঁলোক এইখনটো আপোনালোকে দেখিছে মুক্তাদাৰ ফাৰ্মখন ইয়াৰ উপৰিও তেওঁৰ অন্য এখনো পথাৰ আছে য'ত তেওঁ সাহিত্যৰ খেতি কৰে আৰু তাতো তেওঁ সফল হ'বলৈ সক্ষম হৈছে এইবোৰ দেখিছে বেঙেনা গছ ইয়াৰ মাজে মাজে জাতিলাও আছে আৰু কোমোৰা গছো আছে জাতিলাও বগাই আছে আৰু মাটিটো জাতিলাও হয় বহুতে ভাবে জাতিলাও কেৱল চাঙত বা ওপৰতহে হয় বুলি কিন্তু তেনেকুৱা নহয় আচলতে চাওঁ আমি ৰঙালাও এইটো দেখিছেনে ৰঙালাও যথেষ্ট ডাঙৰ হৈছে পকিছে অলপ আৰু দেখাইছে আৰু মুক্তাদা কোৱা মতে কেইবাটাও জাত আছে বুলি কৈছে যথেষ্ট মানে লাগিছে বহুত লাগিছে ইয়াতে তেওঁ সুন্দৰ এটা ব্যৱসায় কৰিছে আজি 4-5 বছৰমান হ'ল বুলি কৈছে
ধুনীয়া এইখিনি চাওক আঁতৰত কেৰেলাখিনি চাওক ৱাও মজা এই তাত আঁতৰত খেতি কৰিও এজন ব্যক্তি সফল হ'ব পাৰে আৰু তাৰে উদাহৰণ হৈছে মুক্তাৰ দা গতিকে তেওঁৰ খেতি কৰা কি কৰিছে তেওঁ আমি সেইখিনি চাই থাকিম আৰু যেহেতু জুবিন গাৰ্গে কৈছে ন যে পথাৰ আমাৰ আৰু বজাৰ আমাৰ তো সকলোৱে খেতি কৰাটো এতিয়া দিনত বিশেষকৈ অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে আৰু আমি ৰাসায়নিক সাৰৰ পৰিৱৰ্তে মানে জৈৱিক সাৰ প্ৰয়োগ কৰি কেনেকৈ শাক-পাচলি পিয়ৰ শাক-পাচলি খাব লাগে প্ৰয়োজনীয়তাটো কি সেইটো আমি সকলোৱে জানো গতিকে আমি তেনেকুৱা ধৰণৰ শাক-পাচলি খাই আমি সুস্থ হৈ থাকিব লাগে আমি নিৰোগী হৈ থাকিব লাগে গতিকে ভিডিঅ'টো আগলৈকে চাই থাককচোন কি খেতি কৰিছে এটা বিভিন্ন ধৰণৰ খেতি কৰিছে এইখিনিতে সৰু সৰু গছবোৰ দেখিছে নহয় সেইবোৰ হৈছে গৰিয়ালৰ গছ হয় আৰু এইবোৰ হৈছে বেঙেনা গছ আৰু বেঙেনা গছৰ তলতে লাও আৰু কোমোৰা লগাইছে যেতিয়া বেঙেনাখিনি কাটি দিব বেঙেনাখিনি মানে ডাঙৰ হৈ যাব খাব পৰাৰ পিছত তেতিয়া ধুনীয়াকৈ লাওখিনি বাঢ়ি আহিব আৰু তেতিয়া লাওখিনি খাব পৰা যাব এইটো বিভিন্ন প্ৰজাতিৰ ৰঙালাও আছে তাৰে ভিতৰত এই ডাঙি দেখুৱা ৰঙালাওটো হৈছে কলছ F1 বুলি কয় ইয়াক এ কোমোৰা মাটিত লাগিছে ৰিন্টুৱে দেখুৱাই গৈ আছে ইয়াতে এইখিনি দেখিছে এইখিনি হৈছে কেৰেলা গোটেই ফুল ফুলি আছে আৰু হেয়া দেখুৱাইছে কেৰেলা আৰু লগতে কেৰেলা লাগি আছে সেইবোৰ কেৰেলা আৰু ইয়াতে বহুত বিভিন্ন ধৰণৰ খেতি কৰিছে যেনেকৈ প্ৰথম দেখুৱালো জলকীয়া বেঙেনা কোমোৰা জাতিলাও ৰঙালাও আছে তাৰ উপৰি নহৰু আছে আৰু বহুত কিবা কিবি আছে এফালে চিৰাল আছে মিঠা আলু আছে সেইবিলাক মই দেখুৱাম আপোনালোকক মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমি মুক্তাদাৰ পৰা এইটো গম পালোঁ যে এডৰা মাটিতে কোনো সময় নষ্ট নকৰাকৈ এটাৰ পিছত আন এটাকৈ খেতি কৰিয়ে থাকিব পাৰি এনেই মানে টাইমো ৱেষ্ট নাযায় মাটিও ৱেষ্ট নাযায় আৰু এইখিনি হৈছে বিলাহী দেখিছে বহুত বোলে অলৰেডি খালে সেইখিনি চাওক ভিউটো চাওক অত্যন্ত সুন্দৰ লুইতৰ পাৰতে ৰুমাই কি ছিঙি আছে আমি চাওঁ বলকচোন কি ছিঙি আছা তুমি জলকীয়া তাই জলকীয়া ছিঙি আছে এখন অকল জলকীয়া বাৰীয়ে হয় গোটেই জলকীয়া এনেকুৱা জলকীয়াটো আছেই তাত আৰু ইয়াতে হেৰিও আছে ভোট জলকীয়াও আছে আৰু কেপচিকাম আছে এইটো কেপচিকাম এইটো আচলতে মৰহি গৈছে এইটো কি সুন্দৰকৈ লাগি আছে চাওক পকিলে কি ধুনীয়া হ'ব দেখিবলৈ ৱাও চাওক ইয়াতে ইমানখিনি ৰঙালাও ছিঙি থোৱা আছে আৰু ইয়াৰ পিছতো আৰু বহুতখিনি বাৰীত আছে তাতকৈ বেছি ইণ্টাৰেষ্টিং এইটো বহুত কিউট হয় মোৰ ফেভৰেট ভেজিটেবল হয় এইটো আৰু আমাক এনেকুৱা এটা দি পঠাইছে ডাঙৰ এটা ইয়াতকৈ অকণমান ডাঙৰহে হ'ব এনেকুৱা এটা দি পঠাইছে আৰু আপোনালোকক মই বেগটো দেখাই দিম যে বৌয়ে কি দিলে দাদাই বৌয়ে বেগটো আনিব লাগিব তেতিয়াহে হ'ব দেখাব পাৰিম তো সেইটোৱে ইয়াতে ইমান ধুনীয়াকৈ গোটেইখন মুকলি আৰু ইমান বতাহ মাৰি আছে যিমানটো টাইম থাকিলোঁ বহুত ভাল লাগিলে আকৌ আহিম আমাৰ ইনভিটেশ্যন আছে আৰু ইমানখিনি আমাক দি পঠাইছে দাদাই বৌয়ে এয়া হৈছে মিঠা আলু তাৰপিছত কেৰেলা আছে গৰিয়া আলু একেটাই কথা কেৰেলা আছে ভিতৰতে জলকীয়া আছে বিলাহী চিৰাল ৰঙালাও আজি খোৱাৰ কথা আৰু অৱশ্যে গাড়ী আছে বহুত দূৰত এতিয়া যিটো পেণ্ডেমিক চিটুৱেশ্যন চলি আছে গতিকে এই সময়ত সকলো ঘৰতে থাকক ছেফ থাকক আৰু লগতে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব থেংক ইউ